बिजनी महकुमा खुंथायनि बानजायनायाव उन्दै बैसोआव जुलि लानायनि सायाव सांग्रांथियारि मेल खुंदों। चिरांनि बिजनी महकुमानि सिङाव थानाय फानबारि गोजौसिन गेजेरारि फरायसालियाव उन्दै बैसोआव जुलि लानायनि सायाव सांग्रांथियारि हाबाफारि खुंदों बिजनी महकुमा खुंथाया। फानबारि गोजौसिन गेजेरारि फरायसालिनि सावराय नब्लाङाव खुंनाय बे सांग्रांथियारि हाबाफारियाव बिजनी महकुमानि इलेक्शन अफिसार मौसम प्रतिम नाथ, एसिस्टेन्ट कमिशनार अचिन्त्य रायनि अनगायैबो फरायसालिनि फोरोंगिरि आरो गोबां फरायसाफोरा बाहागो लायो। बिजनी महकुमा खुंथायनि बानजायनायाव खुंनाय सांग्रांथियारि हाबाफारियाव उन्दै बैसोआव जुलि लानायनि आयेनारि साजा आरो उन्दै बैसोआव जुलि लानायनि भुगिनो गोनां देहायारि समाजारि जेंनानि सायाव गुवारै बिबुंथि लाखियो बिजनी महकुमानि इलेक्शन अफिसार मौसम प्रतिम नाथ, एसिस्टेन्ट कमिशनार अचिन्त्य राय आरो बिजनी बर' थुनलाइ आफादनि लेङाइ आफादगिरि नागेश्वर गयारी बिथाङा। চৰকাৰে যি পদক্ষেপ লৈছে চাইল্ড মেৰেজ ষ্টপৰ কৰাৰ কাৰণে বহুত মানুহ এৰেষ্ট হৈছে আপোনালোকে গম পায় আৰু বিজনী সাব ডিভিজনত আমাৰ এছডিঅ চিভিল ছাৰৰ আমি ইনষ্ট্ৰাকশ্যন মতে তেওঁৰ যিখিনি ষ্টেপ লৈছে সেইখিনিও আমি শলাগ ল'বলগীয়া। বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডেৰীত আমি এটা এৱেৰনেছ কৰিলোঁ। আজি আমি যিটো আমাৰ নৰ্থাৰ্ণ ছাইড হয় বিজনী সাব ডিভিজনৰ পানবাৰী স্কুলত ল'ৰা ছোৱালীখিনিৰ লগত ইণ্টাৰেক্টিভ এটা ছেশ্যন আছিলে। আমি যিখিনি আমাৰ প্ৰভিজন আছে চাইল্ড মেৰেজ এক্টৰ লগতে পক্সো এক্টৰ গোটেইখিনি আমি আলোচনা কৰিলোঁ আৰু তেওঁলোকক এৱেৰ কৰাটোৱে আমাৰ মূল কৰ্তব্য, যাতে আমাৰ গোটেই আমাৰ মহকুমাটোৰ চুকে কোণে কথাখিনি বিয়পি পৰে। চাইল্ড মেৰেজৰ যিখিনি আমাৰ ডিছএডভান্টেজেছ আছে আৰু ছ'চিয়েল ষ্টিগমা আছে, তো সেইখিনি জনাবৰ কাৰণে আমি ইয়াত আজি উপস্থিত হৈছোঁ। আমাৰ ভৱিষ্যতৰ মূল নাগৰিকসকল, গতিকে তেওঁলোকে এতিয়াৰ পৰা কথাখিনি জনাটো চবেই জানে, কিন্তু অলপ ইম্পৰ্টেঞ্চ সহকাৰে যদি আঁকোৱালি লয় যে ইমান এনেকুৱা প্ৰভিজন আছে, এৰেষ্ট হ'ব পাৰে কিবা কিবি, এইখিনি কথা তেওঁলোকক জাষ্ট চিৰিয়াছনেছটো অনাৰ কাৰণে আমি সদায় এদিন দুদিন কৰিলে নহ'ব, পিৰিয়ডিকেলি আমি প্ৰায় কৰিয়ে থাকিব লাগিব। আৰু এই খবৰখিনি যাতে আমাৰ সাংবাদিক বন্ধুসকলক মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ গোটেইখিনি মানুহক আপোনালোকে জনাই দিয়ে। মেইন যেতিয়া মানুহখিনি এতিয়া দেখিছে টিভিত এৰেষ্ট হৈছে, গতিকে এটা মনত যেতিয়া সেই ভয়টো আহিব তেতিয়া তেওঁলোকে নিজেই কামবোৰ কৰাৰ সেইটো কাৰণে আজি ইয়াতে আমি আহিছিলোঁ আৰু दा समायनायनि गोबां परीक्षा बेवहाय हायार सेकेन्डारिनि फरायसाफोर दङ सानै साथामब्लाबो आरो मेट्रिक फाइनाल होग्राबो दङ। ল'ৰা হ'লে 21, ছোৱালী হ'লে মিনিমাম 18 চাইল্ড মেৰেজ এক্টৰ মতে। সেইকাৰণে যোন বিয়া খাব গৈছে সেই মানুহখিনিকো তেওঁলোকৰ এগেইনষ্টতো কেছ হ'ব। পিছত ভৱিষ্যতত এনেকুৱা হ'ব, মানে সেইকাৰণে এৰেষ্ট কৰিছে। এৰেষ্ট কৰি মানুহক গম দিছে চৰকাৰে যে এতিয়াৰ পৰা কোনো ধৰণৰ চাইল্ড মেৰেজ আমাৰ চৰকাৰে প্ৰশাসনে কেতিয়াও এলাউ নকৰে।